দেওবৰীয়া বিশেষ ৰ'ষ্টেড চিকেন এটা বিৰাট টেষ্টি আৰু একেবাৰে ইজি যিসকলে বনোৱাত এলাহ তেওঁলোকে বনাই খাব পাৰে দেই খুব সোৱাদ হয় মই প্ৰথমতে চিকেন লেগ পিচকেইটা এইদৰে কচি লৈছোঁ যাতে নিমখ হালধি মছলাখিনি ভিতৰলৈকে সোমাই যায় তাৰপাছত মই এটা বাউল লৈছোঁ তাতে মেৰিনেশ্যনৰ কাৰণে চিকেন লেগ পিচকেইটা লৈ লৈছোঁ তাতে মই দি দিছোঁ পৰিমাণ অনুসৰি নিমখ হালধি কাশ্মীৰ মিৰ্চ পাউডাৰ জিৰা গুড়ি অকণমান দিছোঁ চিকেন মছলা খুন্দি লোৱা আদা নহৰু আৰু এয়া হৈছে ক্ৰীম মই 2-3 চামুচমান দিছোঁ আপোনালোকে নিজৰ জোখেৰে দিব চিকেন যিমান দিয়ে তাৰ অনুপাতে গম পাব ন যাতে গোটেই মাংসখিনিত মানে লেট খাই যায় সেয়া পৰিমাণ অনুসৰি এতিয়া ভালদৰে হাতেৰে খানিব লাগিব দেই যাতে মই যে কটাৰে কচি দিছিলোঁ সেই ফাগবোৰত মানে ধুনীয়াকৈ যাতে মছলাখিনি সোমাই যায় আৰু এয়া মই এতিয়া 15 মিনিটৰ বাবে ঢাকি থৈ দিম তাৰপাছত এয়া কেৰাহীত মই দি দিছোঁ তেলটো অলপমান বেছিকৈ দিব লাগিব যাতে চিকেনখিনি ফ্ৰাই হ'ব লাগিব ন এতিয়া এপিচকৈ দি দিলোঁ আৰু মন কৰিব লাগিব যাতে মছলাখিনি জ্বলি নাযায় আৰু চিকেনখিনিও এটা ধুনীয়া ৰঙত ৰখি যায় দেই মিডিয়াম ফ্লেমত ফ্ৰাই কৰি থাকিব লাগিব ল' ফ্লেমত হ'লেতো নহ'ব আৰু এয়া মই এপিচকৈ ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ দেই তাৰপাছতে এয়া ছাইডত লগা মছলাখিনি অকণমান এৰুৱাই দিছোঁ তাৰপাছত দেখিছোঁ এটা ধুনীয়া এটা কালাৰ আহি গৈছে মানে এটা ফ্ৰাই নহয় এটা তন্দুৰী নিচিনা এটা কালাৰ আহি যায় যিহেতু ক্ৰীম এড কৰা আছে ন ইয়াত এতিয়া বেছি ফ্ৰাই কৰিলেওতো কেৰকেৰীয়া হৈ যাব মানে সোৱাদটো যিটো মছলা লাগিব ন সোৱাদটো কমি যাব সেইবাবে এটা ধুনীয়া জোখত ৰাখিব লাগিব দেই তাৰপিছত এয়া মই তেলটো কাঢ়ি এপিচকৈ নমাই দিছোঁ এতিয়া সেই তেলখিনিতে মই মিহিকৈ কাটি লোৱা দি দিছোঁ পিঁয়াজ বেছি নালাগে যিহেতু মাংসৰ গাতে লাগিয়ে থাকিব আৰু এয়া পিঁয়াজখিনি ভালদৰে ভাজি আছোঁ তাতে মই পৰিমাণ অনুসৰি নিমখ কাশ্মীৰ মিৰ্চ পাউডাৰ আৰু অলপমান টমেট' চচ দিছোঁ টমেট' চচটো যিহেতু একদম টমেট' কেটচাপটো যে সেইটোহে দিছোঁ ইয়াত হট এণ্ড চুইট বা এনেকুৱা একো বেলেগ ব্যৱহাৰ নকৰিব আৰু মই যিমান পাৰোঁ হেতাখনে ভাঙি আছোঁ নিমখটো কিন্তু কম পৰিমাণে দিব লাগিব দেই যিহেতু চচত নিমখ থাকেই ন সকলোৱে জানে বাৰু যিসকলে মই নাজানে মানে তেওঁলোককে কৈছোঁ আৰু এতিয়া পিঁয়াজখিনি ভালদৰে 50% গলি যোৱাৰ পিছত চিকেন লেগ পিচকেইটা মই দি দিছোঁ আৰু এইটো অসমীয়া আমাৰ তেজতে আছে নেকি ন ফ্ৰাই কৰি ৰখা প্লেটখন বা কাঁহীখন অকণমান খালী পানী অকণৰ সৈতে দি দিয়ে তাতে যে গোটেই সোৱাদখিনি সোমাই যায় এনেকুৱা ফিল হয় ন আৰু এয়া মই অকণমান ইলাচি আৰু ডালচেনি হাতে সানি লৈ ঢাকন মাৰি ৰাখি দিলোঁ বিশ্বাস কৰক 15 মিনিটৰ পিছত ঢাকনখন দাঙি দিছোঁ ইমানেই এটা ধুনীয়া গোন্ধ আহিছে ন একদম ৰেষ্টুৰেণ্টৰ নিচিনা গোন্ধ এটা আহি গৈছে ঘৰত মলমলাই গৈছে পূৰা এতিয়া অকণমান কচুৰি মেথি দি দিছোঁ আৰু চিকেনখিনি 90% কুক হৈ গৈছে মই ভালদৰে মিক্স কৰি লৈ এতিয়া দি দিম অকণমান ক্ৰীম এইটো অপশ্যনেল হয় বাৰু নিজৰ কথা যিহেতু টমেট' কেটচাপ দিয়া আছে ন অকণমান টেঙা লাগিব পাৰে সেইবাবে এইটো অকণমান দি দিলে এটা ধুনীয়া টেক্সচাৰ লগতে কালাৰ খুব ধুনীয়া হৈ যায় দেই সকলো ফালে মানে ধুনীয়া হৈ যায় আৰু এয়া আমাৰ হৈ গৈছে আজি ছানডে স্পেচিয়েল ৰ'ষ্টেড চিকেন ইমানেই বেছি টেষ্টি হয় ন দেখিয়ে চাগে গম পাইছে হয়নে ট্ৰাই কৰিব কিন্তু আৰু মোক জনাব নাপাহৰিব লগতে মোক টেগ কৰিব যে বনালোঁ বুলি ঠিক আছে যদি ভাল লাগিছে প্লিজ এটা কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব